মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম দ্বি অপসৰণ ৰাসায়নিক বিক্ৰিয়া। আগৰ ভিডিঅ'ত আমাৰ সংযোজন বিক্ৰিয়া, বিযোজন বিক্ৰিয়া আৰু অপসৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰা হৈছে। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই, ডিছক্ৰিপশ্যনত আমাৰ লিংক দিয়া থাকিব, তাৰ পৰা তোমালোকে চাই আহিব পাৰা। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটানটো অন কৰি দিবা, যাতে আমাৰ পৰৱৰ্তী ভিডিঅ'বিলাক তোমালোকে নিয়মিতভাৱে পাই থাকা। এতিয়া দ্বি অপসৰণ বিক্ৰিয়া মানে কি? যি ৰাসায়নিক বিক্ৰিয়াত কি হয়, বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে, তাক কি বুলি কোৱা হয়? দ্বি অপসৰণ ৰাসায়নিক বিক্ৰিয়া বোলে। এতিয়া বিক্ৰিয়ক পদাৰ্থৰ মাজত আয়নৰ বিনিময় ঘটে যে, আয়ন বস্তু কি তোমালোকে এইটো ক্লাছ 9তে পাই আহিছিলা। গতিকে মই আৰু একবাৰ কৈ আছোঁ, ধৰি লোৱা আমাৰ দুটা যৌগ আছে, যিবিলাক মানে কি আছে, আয়নীয় যৌগ বা আয়ন ফৰ্ম কৰিব পাৰে। যেনেকৈ এ আৰু বি প্লাছ কি লিখিলোঁ আমি, চি আৰু ডি লিখিলোঁ। এই দুটা যৌগ আমাক কি কৰিছে? বিক্ৰিয়াত অংশগ্ৰহণ কৰিছে। কিন্তু অপসৰণ বিক্ৰিয়াত কোৱা হৈছিলে যে বেছি সক্ৰিয়ক ধাতুৱে কম সক্ৰিয়ক ধাতুক ইয়াৰ লৱণৰ দ্ৰৱৰ পৰা অপহৰণ কৰি দিয়ে। তেতিয়া আমি তাক কি কৈছিলোঁ? অপসৰণ বিক্ৰিয়া বুলি কৈছিলোঁ। কিন্তু দ্বি অপসৰণ বিক্ৰিয়াত কোনো এটা মৌল বেছি সক্ৰিয় বা কোনো এটা মৌল কম সক্ৰিয় হ'ব লাগিব, এনেকুৱা কোনো চৰ্ত নাই। যেনে আমি অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি পালোঁ? যে অপসৰণ বিক্ৰিয়াত কি লাগে? অপসৰণ বিক্ৰিয়াত এটা মৌল বেছি সক্ৰিয় হ'ব লাগে, তেতিয়াহে কি কৰিব পাৰে? কম সক্ৰিয়ক মৌলক ইয়াৰ লৱণৰ দ্ৰৱৰ পৰা অপহৰিত কৰিব পাৰে। কিন্তু দ্বি অপসৰণ ৰাসায়নিক বিক্ৰিয়াত কি নালাগে? যে কোনো মৌলৰ বেছি সক্ৰিয়ক বা কম সক্ৰিয়কৰ প্ৰয়োজন নহয়। ঠিক আছে, এই ৰাসায়নিক বিক্ৰিয়া ঘটি যাব পাৰে, কোনো বেছি সক্ৰিয়ক বা কম সক্ৰিয়কৰ দৰকাৰ নাই। এতিয়া চাবা, আমি ইয়াতে এটা সাধাৰণ ৰূপ লৈছোঁ যে এ বি এটা যৌগ প্লাছ চি ডি এটা যৌগ। এতিয়া এই যৌগবিলাকৰ দ্বাৰা কি হ'ব? এটা নতুন যৌগ সৃষ্টি হ'ব, আৰু তাত কি হ'ব? আয়নৰ বিনিময় হ'ব, আয়নবিলাক এক্সচেঞ্জ হ'ব, এটা আয়ন আন এটাই লৈ যাব। এতিয়া তোমালোকে চাবা, যিকোনো যৌগই তুমি নোলোৱা কিয়, তুমি ভাবি ল'বা তাৰ প্ৰথম পাৰ্টটো কি বুলি ধৰি ল'ম? আমি ধনাত্মক বুলি ধৰি ল'ম, আৰু দ্বিতীয় পাৰ্টটো কি হ'ব? আমাৰ ঋণাত্মক হ'ব। ইয়াৰো কি হ'ব? প্ৰথম পাৰ্টটো ধনাত্মক, দ্বিতীয় পাৰ্টটো কি হ'ব? ঋণাত্মক হ'ব। এটা উদাহৰণ মই দিছোঁ, ধৰি লোৱা NaCl। চাবা, ইয়াৰ ক্ষেত্ৰত কি আছে? ছ'ডিয়ামে কি কৰে? কেটায়ন ফৰ্ম কৰে, আৰু ক্লৰিনে কি কৰে? এনায়ন ফৰ্ম কৰে। সেইকাৰণে ছ'ডিয়াম ক্লৰাইডৰ এটা কি আয়নীয় যৌগ, আৰু ইয়াৰ প্ৰথম পাৰ্টটো কি আছে? পজিটিভ আছে, ছেকেণ্ড পাৰ্টটো কি আছে? নেগেটিভ আছে। তুমি আৰু বেলেগ উদাহৰণ ল'ব পাৰা, যেনেকৈ মেগনেছিয়াম অক্সাইডো ল'ব পাৰোঁ। ইয়াতে চাবা, মেগনেছিয়ামে কি কৰে? কেটায়ন ফৰ্ম কৰে। আমি জানো মেগনেছিয়ামৰ কি হয়? Mg2+, অক্সিজেনৰ কি হয়? O2-। গতিকে ই কি কৰিব পাৰে? কেটায়ন ফৰ্ম কৰিব পাৰে মেগনেছিয়ামে, আৰু অক্সিজেন কি কৰিব পাৰে? এনায়ন ফৰ্ম কৰে। গতিকে যিকোনো যৌগৰ তুমি প্ৰথম অংশটো কি পাবা? ধনাত্মক পাবা, আৰু পিছৰ অংশটো কি পাবা? ঋণাত্মক পাবা। যদি দুটা মৌল মিলি বা তাতকৈ বেছি মৌল মিলি এটা যৌগৰ সৃষ্টি হয়, প্ৰথম অংশত কি থাকিব? ধনাত্মক আয়ন থাকিব, আৰু পিছৰ অংশত কি থাকিব? ঋণাত্মক আয়ন থাকিব। গতিকে ইয়াতে আমি কি লৈছোঁ? এ বি যে লোৱা হৈছে, এ বি যৌগৰ এই অংশটো হৈছে কি? ধনাত্মক, আৰু বি অংশটো কি হৈছে? ঋণাত্মক। চি ডি যৌগৰ চি অংশটো ধনাত্মক, ডি অংশটো আমি ঋণাত্মক লৈছোঁ। আমি জানো পজিটিভ আয়নক কি কৰে? বিকৰ্ষণ কৰে। নেগেটিভ আয়নক কি কৰিব? বিকৰ্ষণ কৰিব, মানে ঠেলি পঠিয়াব, বিকৰ্ষণ কৰিব। আৰু পজিটিভ আৰু নেগেটিভ আয়ন যদি হয়, তেতিয়া কি কৰিব? ইয়াক আকৰ্ষণ কৰিব, নিজৰ ফালে টানি আনিব। এইটো চিনে বুজাইছে, ইয়াৰ পৰা আঁতৰাই দিছে, ইয়াৰ পৰা আঁতৰাই দিছে, আৰু এইটো বুজাইছে টানি আনিছে। ঠিক আছে, গতিকে এইখিনি মই কিয় দিছোঁ ইয়াতে, যে এই বস্তুখিনি যে আমি চাম, ইয়াতে কি আছে? আয়ন আছে। আমি কি কৰিম? ইয়াতে বিক্ৰিয়াটো ঘটাই দিম। এতিয়া বিক্ৰিয়া ঘটাই দিলে, এইবাৰ চোৱা, এ আৰু বি যেতিয়া ভাঙি যাব, ইয়াতে দুটা অংশ হৈ যাব, এটা হ'ব এ, এটা হ'ব বি। ইয়াতে ভাঙি গ'লে এটা হ'ব চি, এটা হ'ব ডি। এতিয়া তুমি চোৱা, এই মতে আমাৰ ইলেক্ট্ৰষ্টেটিক্স বা স্থিতিবিদ্যুৎ বা বিদ্যুতৰ নীতিমতে কি হ'ব? ধনাত্মক আধানে সদায় ঋণাত্মকৰ লগত লগ লাগিব, কিন্তু ইয়াতে আয়নৰ বিনিময় হ'ব লাগিব। এ আকৌ বিৰ লগতে লগ নালাগে, কিহৰ কাৰণে? আয়ন তেতিয়া বিনিময় নহ'ব, কাৰণ একেলগে আছে। এবাৰ এৰ আয়ন নিশ্চয় কি হ'ব লাগিব? এইফালে আহিব লাগিব। এ যিহেতু পজিটিভ চাৰ্জে কি কৰে? নেগেটিভ চাৰ্জকহে এট্ৰাক্ট কৰিব। নেগেটিভ চাৰ্জ ইয়াতে কি আছে? ডি আছে, তাৰমানে যৌগটো হ'ব কি? এ ডি। আৰু কি হ'ব? চোৱা,
বি আছে মাইনাছ ডি ইয়াতে চি আছে প্লাছ আমি কি কৰোঁ প্ৰথমতে ধনাত্মক চিহ্নতে আগত লিখা হয় চি তাৰপিছত কি হ'ব বি হ'ব নতুন যৌগটোৰ কি হ'ব যদি আমি দুটা পদাৰ্থ এ বি আৰু চি ডি লৈ বিক্ৰিয়াটো সংঘটিত কৰোঁ তাহলে কি উৎপন্ন হ'ব এ ডি আৰু চি বি উৎপন্ন হ'ব যিকোনো যৌগৰ প্ৰথম পাৰ্ট কি থাকে ধনাত্মক থাকে ইয়াতে আমি বি চি নিলিখো কিয় কাৰণে বিটো মাইনাছ আছে বিটো আমি পিছত লিখিব লাগিব এতিয়া তোমালোকক যদি মই দুটা এটা উদাহৰণ দিওঁ তোমালোকে বুজি পাবা আৰু একবাৰ মই কৈ দিছোঁ তথাপিও যি ৰাসায়নিক বিক্ৰিয়াত কি হ'ব পদাৰ্থৰ বা বিক্ৰিয়ক পদাৰ্থৰ মাজত যদি আয়নৰ বিনিময় ঘটে সেই ৰাসায়নিক বিক্ৰিয়াক আমি কি বুলি কওঁ দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়া বুলি কওঁ গতিকে এইটো এটা কি বিক্ৰিয়া হ'ব দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়াৰ এটা সাধাৰণ ৰূপ দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়াৰ এটা কি সাধাৰণ ৰূপ এতিয়া আমি তোমালোকৰ কিতাপত যেটো উদাহৰণ আছে সেই উদাহৰণটো লৈ আছো কি আছে সোডিয়াম সালফেট Na2SO4 সোডিয়াম সালফেট প্লাস কি আছে বেৰিয়াম ক্লোৰাইড আছে তোমালোকৰ BaCl2 এই দুটা যদি ৰাসায়নিক বিক্ৰিয়া কৰে তুমি চোৱা আগৰ নিচিনাকৈ ভাবিছা প্ৰথম পাৰ্টটো কি হ'ব প্লাস সেকেন্ড পাৰ্টটো কি হ'ব মাইনাস ইয়াতে প্ৰথম পাৰ্টটো কি হ'ব প্লাস সেকেন্ড পাৰ্টটো হ'ব কি মাইনাস তুমি আয়ন বিনিময় কৰি দিয়া তোমাক বিক্ৰিয়াটো সম্পূৰ্ণ হৈ যাব তে সোডিয়ামে কাৰ লগত কৰিব বেৰিয়ামৰ লগত কৰিব নোৱাৰে কাৰ লগত কৰিব ক্লোৰিনৰ লগত কৰিব কি হ'ব উৎপন্ন কি কৰিব সোডিয়াম ক্লোৰাইড NaCl আৰু এই বেৰিয়ামে কাৰ লগত কৰিব সালফেটৰ লগত কৰিব কাৰণ এ প্লাস ই মাইনাস ইয়াতে কি উৎপন্ন হ'ব BaSO4 এই কিন্তু গোটা পদাৰ্থ বিক্ৰিয়াটো যদি তোমালোকে সংগঠিত কৰা তাহলে কি দেখা পাবা যে এই সোডিয়াম সালফেট আৰু বেৰিয়াম ক্লোৰাইড দুটা জুলীয়া পদাৰ্থ ইয়াক যদি আমি মিক্স কৰি দিয়াৰ লগে লগে এটা গোটা পদাৰ্থ ওলাব বগা অধক্ষেপ কৰিব আৰু এই যি গোটা অদ্ৰাব্য পদাৰ্থৰ সৃষ্টি হৈছে যি মানে তৰলটোৰ লগত মিক্স হৈ যোৱা নাই তাক আমি কি বুলি কওঁ অধক্ষেপ বুলি কওঁ আৰু এনেকুৱা ৰাসায়নিক বিক্ৰিয়াৰ আৰু এটা নাম আছে তাক কোৱা হয় অধক্ষেপণ বিক্ৰিয়া তাহলে অধক্ষেপ কাক বুলি কোৱা হয় যদি কোনো এটা ৰাসায়নিক বিক্ৰিয়াত কি হয় অদ্ৰাব্য গোটা পদাৰ্থৰ সৃষ্টি হয় তাক আমি কি বুলি কম অধক্ষেপ বুলি কম আৰু সেই ধৰণৰ বিক্ৰিয়াবিলাকক আমি কি বুলি কওঁ অধক্ষেপণ বিক্ৰিয়া বুলি কওঁ ঠিক আছে এইটো সন্তুলন কৰিলে তোমালোকে কৰিব পাৰা এতে কি দিব পাৰিম আমি 2 দিলে হ'ব দুটা সোডিয়াম ক্লোৰিনৰ দুটা হৈ গৈছে বেৰিয়াম এটা আছে সালফেট এটা সালফেট এই সন্তুলন হৈ গৈছে গতিকে এই বিক্ৰিয়াটো এটা কি বিক্ৰিয়া হ'ব যে দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়াৰ এটা উদাহৰণ হ'ব এনেকুৱা আৰু ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ তোমালোকে চেষ্টা কৰিবা আৰু মই দুটা এটা উদাহৰণ দিম তোমালোকক এই তিনিটা ৰাসায়নিক বিক্ৰিয়া মই কি লৈছো দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়াৰ উদাহৰণ লৈছো চোৱা কি হ'ব Ag ধনাত্মক ইকালত লগ লাগিব ক্লোৰিনৰ লগ লাগিব AgCl ঠিক আছে প্লাস কি হ'ব NaNO3 হ'ব ঠিক আছে এতিয়া অৱস্থা যদি লিখিব পাৰা এটো হ'ব তোমাৰ একুয়াছ ইও হ'ব একুয়াছ ই হ'ব তোমাৰ গোটা আৰু ই হ'ব কি একুয়াছ এনেকৈ তুমি লিখি ল'ব পাৰা বেৰিয়াম ক্লোৰাইড প্লাস কপাৰ সালফেট ই কি হ'ব আয়নবিলাক বিনিময় কৰি দিয়া BaSO4 প্লাস কি হ'ব CuCl2 কপাৰ ক্লোৰাইড এই সন্তুলন হৈ আছে কি জানি সম্ভৱত সন্তুলন হৈ আছে এবাৰ lead nitrate প্লাস সোডিয়াম আয়োডাইড আছে সোডিয়াম আয়োডাইড হলে কি হ'ব PbI2 lead iodide কাৰণ ইয়াতে আয়োডিন দুটা হ'ব লেডৰ ভ্যালেন্সি 2 আছে প্লাস আমি আৰু কি কৰিব লাগিব এই সোডিয়ামৰ লগত নাইট্ৰেট লাগিব কাৰণ নাইট্ৰেটত মাইনাস আছে NaNO3 গতিকে এইখিনি হৈছে কি আমাৰ দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়াৰ দুটা তিনিটা উদাহৰণ তোমালোকে লাইফত অজস্ৰ দ্বি অপহৰণ ৰাসায়নিক বিক্ৰিয়া পাবা আৰু তাতে চাবা খালি কি হৈছে আয়নৰ বিনিময় হৈছে ইয়াত আমি কি চোৱাৰ দৰকাৰ নাই পদাৰ্থবিলাক কি মৌলবিলাক
বেছি সক্ৰিয়ক নে কম সক্ৰিয়ক আমাৰ চোৱাৰ দৰকাৰ নাই ঠিক আছে আমি পৰৱৰ্তী ভিডিঅ'ত জাৰণ বিজাৰণ বিক্ৰিয়াৰ বিষয়ে আলোচনা কৰিম তোমালোকে অলপ জাৰণ বিজাৰণ বিক্ৰিয়া ঘৰত চাবা যদি তোমালোকৰ কোনো প্ৰশ্ন বা মতামত থাকে আমাৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি জনাব পাৰিবা